নমস্কাৰ, মই ৰবিচন্দ্ৰ বড়ি। আপোনালোকে চাই আছে ৰবি চিৰিজ বড়ি চেনেল। আজি মই তোমালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। বিশেষ বুলি এইবাবে কৈছোঁ কাৰণ আমাৰ যিসকল কেণ্ডিডেটে এইবাৰ HSLC ফাইনেল এক্সামিনেশ্যন দিব, সিহঁতৰ বাবে ছ'চিয়েল ছায়েন্সৰ ইতিহাসৰ প্ৰথম অধ্যায়টো অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলন লেচনটোৰ টপ 40টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আৰু লেচনটো গুৰুত্ব সহকাৰে পঢ়ি এই 40টা কুৱেশ্যন লৈ অনা হৈছে 1 মাৰ্কছৰ বাবে। অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই লেচনটোৰ পৰা আহিবলগীয়া 1 মাৰ্কছৰ সকলো কুৱেশ্যনৰ লগতে কেইটামান প্ৰয়োজনীয় 2 মাৰ্কছৰ আৰু 3 মাৰ্কছৰ কুৱেশ্যন লৈ অনা হৈছে তোমালোকৰ বাবে। আৰু এই 40টা 1 মাৰ্কছৰ কুৱেশ্যন বহুত চিন্তা কৰি বাছি উলিওৱা হৈছে। মই ভাবোঁ বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই লেচনটোৰ পৰা আহিবলগীয়া 1 মাৰ্কছৰ কুৱেশ্যন এই 40টা কুৱেশ্যনৰ ভিতৰত কমন থাকিবই, অৰ্থাৎ এই 40টা কুৱেশ্যনৰ ভিতৰত পৰিবই। গতিকে তোমালোকে অযথা বহুত 1 মাৰ্কছৰ কুৱেশ্যন আছে এই 40টা কুৱেশ্যন চাই যাব বুলি আশা কৰিলোঁ, কাৰণ আমাৰ মগজুৱে শ্বৰ্ট কুৱেশ্যন ইমান মনত ৰাখিব নোৱাৰে। আৰু পাৰিলেও তোমালোকে 100% পাহৰি যাবাই, কাৰণ আমি এগালমান 1 মাৰ্কছৰ কুৱেশ্যন পঢ়ি গ'লে আমাৰ মগজুৰ চিন্তাশক্তিত খেলিমেলি লাগে, অৰ্থাৎ পাহৰি যোৱাৰ সম্ভাৱনা বেছি থাকে। চ' তোমালোকে মই দিয়া এই 40টা কুৱেশ্যন চাই যাবা বুলি ছাজেষ্ট কৰিম। আৰু 1 মাৰ্কছৰ কুৱেশ্যন কেনেকৈ মনত ৰাখিব লাগে তাৰ বাবেও এটা ভিডিঅ' বনাই থোৱা আছে। মই ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, তোমালোকে তাৰ পৰা চাই ল'বা ভিডিঅ'টো। গতিকে ব'লা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, মোৰ প্ৰয়োজনীয় সা সুবিধাৰ অভাৱৰ বাবে প্ৰশ্নসমূহ বহীত নোট কৰিবলগীয়া হৈছে। চ' তোমালোকে অলপ ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব লাগিব। ব'লা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল বংগ বিভাজন কোনগৰাকী ভাইচৰ শাসনকালত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল। দ্বিতীয় প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল। তৃতীয় প্ৰশ্নটো হ'ল কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 1773 খ্ৰীষ্টাব্দত। চতুৰ্থ প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। পঞ্চম প্ৰশ্নটো হ'ল সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ। 6 নম্বৰ প্ৰশ্নটো হ'ল কিমান চনত বংগ জাতীয় মহাবিদ্যালয় স্থাপন হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1906 চনৰ 15 আগষ্টত। 7 নম্বৰ প্ৰশ্নটো হ'ল যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ভূপেন্দ্ৰনাথ দত্তই। 8 নম্বৰ প্ৰশ্নটো বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ইয়াৰ উত্তৰটো হ'ল আচাৰ্য প্ৰফুল্ল ৰায়। 9 নম্বৰ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কেইটা গীত ৰচনা কৰিছিল? স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচনা কৰিছিল। 10 নম্বৰ প্ৰশ্নটো হ'ল শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ লৰ্ড কাৰ্জনে কৈছিল। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল লৰ্ড কাৰ্জনৰ। 12 নম্বৰ প্ৰশ্নটো হ'ল কিমান চনত লৰ্ড কাৰ্জনে পূৰ্ববংগ আৰু অসম নামে এখন নতুন প্ৰদেশ গঠন কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 1905 চনৰ 20 জুলাইত লৰ্ড কাৰ্জনে পূৰ্ববংগ আৰু অসম নামে এখন নতুন প্ৰদেশ গঠন কৰিছিল। 13 নম্বৰ প্ৰশ্নটো হ'ল পূৰ্ববংগ আৰু অসমক লগলগাই কোনে এখন নতুন প্ৰদেশ গঠন কৰিছিল? পূৰ্ববংগ আৰু অসমক লগলগাই লৰ্ড কাৰ্জনে এখন নতুন প্ৰদেশ গঠন কৰিছিল। 14 নম্বৰ প্ৰশ্নটো হ'ল বংগ ভংগৰ প্ৰস্তাৱটো ইংলেণ্ডৰ চৰকাৰৰ ওচৰত কোনে দাখিল কৰিছিল? বংগ ভংগৰ প্ৰস্তাৱটো ইংলেণ্ডৰ চৰকাৰৰ ওচৰত ভাইচৰয় লৰ্ড নৰ্থব্ৰকে দাখিল কৰিছিল। 15 নম্বৰ প্ৰশ্নটো হ'ল 1903 চনত বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? 1903 চনত বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে এণ্ড্ৰু ফ্ৰেজাৰক নিযুক্তি দিয়া হৈছিল। 16 নম্বৰ প্ৰশ্নটো হ'ল কোনে এণ্ড্ৰু ফ্ৰেজাৰক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল? ভাইচৰয় লৰ্ড কাৰ্জনে এণ্ড্ৰু ফ্ৰেজাৰক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৈছিল। 17 নম্বৰ প্ৰশ্নটো হ'ল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ মুঠ জনসংখ্যা কিমান আছিল? ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ মুঠ জনসংখ্যা আছিল 31 নিযুত। 18 নম্বৰ প্ৰশ্নটো হ'ল পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল। 19 নম্বৰ প্ৰশ্নটো হ'ল সঞ্জীৱনী পত্ৰিকাখন কিমান চনত প্ৰকাশ পাইছিল? সঞ্জীৱনী পত্ৰিকাখন প্ৰকাশ পাইছিল 1904 চনৰ 6 জুলাইত। 20 নম্বৰ প্ৰশ্নটো হ'ল বংগভংগ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পাছত দ্বিতীয়খন প্ৰতিবাদী সভা ক'ত অনুষ্ঠিত হৈছিল? বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছত দ্বিতীয়খন প্ৰতিবাদী সভা 1905 চনৰ 20 জুলাইত দিনাজপুৰত অনুষ্ঠিত হৈছিল। 21 নম্বৰ প্ৰশ্নটো হ'ল হে বংগ জননী স্বৰ্ণ পশাগ্নি শিখে
শিকেছি সবাই কবিতে ভাৱনা বিলাতী পোষাকে আৰ সাজিব না বিলাতী আহাৰ বিলাতী আচাৰ ত্যাজিত কৈছো গীতটোৰ ৰচক কোন? গীতটোৰ ৰচক হ'ল মুকুন্দ দাস। 22 নম্বৰ প্ৰশ্নটো হ'ল বঙালীৰ প্ৰাণ বঙালীৰ মৰণ এক হওক হে ভগৱান গীতটোৰ ৰচক কোন? বঙালীৰ প্ৰাণ বঙালীৰ মৰণ এক হওক গীতটোৰ ৰচক হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। 23 নম্বৰ প্ৰশ্নটো হ'ল বন্দে মাতৰম গীতটোৰ ৰচক কোন? বন্দে মাতৰম গীতটোৰ ৰচক হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী। 24 নম্বৰ প্ৰশ্নটো হ'ল বৰ্জনৰ অৰ্থ হ'ল স্বদেশিকতা আৰু স্বদেশিকতাৰ সমাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে সহযোগিতা কৰা। কথাকাৰ কাৰ? বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ সমাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে সহযোগিতা কৰা। কথাকাৰ হ'ল অৰবিন্দ ঘোষে কৈছিল। 25 নম্বৰ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি কি আছিল? স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি আছিল অবিভক্ত বংগদেশ। 26 নম্বৰ প্ৰশ্নটো হ'ল লাল বাল পালৰ সম্পূৰ্ণ নাম কি? লাল বাল পালৰ সম্পূৰ্ণ নাম হ'ল লাল মানে লালা ৰাজপথ ৰায়, বাল মানে বাল গংগাধৰ তিলক, পাল মানে বিপিন চন্দ্ৰ পাল। 27 নম্বৰ প্ৰশ্নটো হ'ল বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী কি আছিল? বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী আছিল হৰতাল, সভা শোভাযাত্ৰা আৰু ৰাখী বন্ধন। 28 নম্বৰ কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ সময়ত দুখন সংবাদপত্ৰৰ নাম লিখা। স্বদেশী আন্দোলনৰ সময়ৰ দুখন সংবাদপত্ৰৰ নাম হ'ল যুগান্তৰ আৰু বেংগলী। 29 নম্বৰ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনৰ সময়ত অবৈধভাৱে ঘোষিত কৰা বাতৰি কাকত কেইখনৰ নাম কি? স্বদেশী আন্দোলনৰ সময়ত অবৈধভাৱে ঘোষিত কৰা বাতৰি কাকত কেইখনৰ নাম হ'ল যুগান্তৰ, বন্দে মাতৰম আৰু সন্ধ্যা। 30 নম্বৰ প্ৰশ্নটো হ'ল জয় সংগীত নামৰ গ্ৰন্থখনৰ ৰচক কোন? জয় সংগীত নামৰ গ্ৰন্থখনৰ ৰচক হ'ল প্ৰমথনাথ ৰায়চৌধুৰী। 31 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালপাকি গীতটোৰ ৰচক কোন? আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালপাকি গীতটোৰ ৰচক হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। 32 নম্বৰ প্ৰশ্নটো হ'ল বংগমাতা ছবিখনৰ চিত্ৰকৰ কোন আছিল? বংগমাতা ছবিখনৰ চিত্ৰকৰ আছিল অবীন্দ্ৰনাথ ঠাকুৰ। 33 নম্বৰ প্ৰশ্নটো হ'ল কোনে বংগমাতাক ভাৰতৰ মাতাৰ ৰূপ প্ৰদান কৰিছিল? ভাগিনী নিবেদিতাই বংগমাতাক ভাৰতৰ মাতাৰ ৰূপ প্ৰদান কৰিছিল। 34 নম্বৰ প্ৰশ্নটো হ'ল কিমান চনত বংগ জাতীয় মহাবিদ্যালয় জাতীয় বিশ্ববিদ্যালয় উন্নত কৰা হয়? 1906 চনৰ 12 ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয় উন্নীত কৰা হয়। 35 নম্বৰ প্ৰশ্ন হ'ল কিমান চনত আৰু ক'ত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল? 1906 চনৰ 15 আগষ্টত কলিকতাত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল। 36 নম্বৰ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনত অগ্ৰণী ভূমিকা লোৱা এগৰাকী নাৰীৰ নাম লিখা। স্বদেশী আন্দোলনত অগ্ৰণী ভূমিকা লোৱা এগৰাকী নাৰীৰ নাম হ'ল সৰলা দেৱী চৌধুৰী। 37 নম্বৰ প্ৰশ্নটো হ'ল বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্বল আৰু বিপদজনক এই বাক্যষাৰ কোনখন কাকতত প্ৰকাশ পাইছিল? বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্বল আৰু বিপদজনক বাক্যষাৰ ডেইলী টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিল। 38 নম্বৰ প্ৰশ্নটো হ'ল ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি কোনজন ভাৰতীয় নেতাই ঘূৰাই দিছিল? ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি গোপাল কৃষ্ণ গোখলে ভাৰতীয় নেতাই ঘূৰাই দিছিল। 29 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত কেতিয়া মুছলিম লীগ গঠন হৈছিল? 1906 চনৰ 30 ডিচেম্বৰত ভাৰতত মুছলিম লীগ গঠন হৈছিল। 40 নম্বৰ প্ৰশ্নটো হ'ল বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু বেল আইকন নটিফিকেশ্যনটো অল কৰিবলৈ নাপাহৰিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' যেতিয়া আগবাঢ়ো তেতিয়া তোমালোকে আগতীয়াকৈ পাই যোৱা। আৰু সকলো HSLC কেণ্ডিডেটলৈ শুভেচ্ছা জনালোঁ যাতে সকলোৱে HSLC ফাইনেল এক্সামিনেশ্যনটো দি এটা ভাল পাৰ্চেণ্টেজ আৰু ভাল নম্বৰ পাবলৈ সক্ষম হয় আৰু গৃহৰ সকলো সদস্যলৈ যাতে সুখ শান্তিৰ লগতে হাঁহি বিৰঙাবলৈ সক্ষম হয় তাৰ কামনা কৰিলোঁ। ধন্যবাদ সকলোলৈ।